মই চিকেন লৈছোঁ আপোনাৰ 700 গ্ৰামমান, দুটা গোটা বিলাহী, এইকেইটা নাকাটাকৈ ৰাখিব খালি, দুখিলা আপোনাৰ তেজপাত, এয়া মিঠাতেল, হালধি, কাশ্মীৰী মিৰ্চি পাউডাৰ, আপোনাৰ গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এয়া মিট মছলা, নিমখ আৰু গোটা জিৰা। এয়া মই আপোনাৰ আদা নহৰু মই এনেকৈ কাটি লৈছোঁ, এইখিনি মই পিঁয়াজৰ লগত পেষ্ট বনাই লওঁ। আপোনাৰ ধৰক 2 টেবুল চামুচ, আপোনাৰ কেঁচা জলকীয়া 2টা লৈছোঁ, পিঁয়াজ মই মিডিয়াম চাইজৰ 5টা পিঁয়াজ লৈছোঁ, আৰু আপোনাৰ এপোৱাতকৈ অলপমান কম আপোনাৰ কুন্দুলি। কেৰাহীত তেলখিনি গৰম হোৱাত মই জিৰা আৰু তেজপাতকেইটা দি অকণমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াত যিখিনি মই পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি দিলোঁ, দি পেলাই এইখিনি আৰু অকণমান সময় মই ভাজি ল'ম। পিঁয়াজখিনি অলপ সময় ভাজি মই বিলাহী 2টা দিলোঁ, লগতে যিখিনি আদা নহৰু পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিলোঁ, আৰু মই অকণমান সময় ভালকৈ এইখিনি লৰাই দিওঁ। ইয়াত মই এতিয়া নিমখ দিলোঁ, হালধি দিম, লগতে যিটো কাশ্মীৰী জলকীয়া পাউডাৰ আছে তাৰো 1 চামুচ দি দিলোঁ। দি পেলাই এইখিনি ভালকৈ লৰাই ঢাকোন মাৰি পেলাই এতিয়া মই বিলাহীকেইটা ভালকৈ সিজাই ল'ম। বিলাহীকেইটা মোৰ ভালকৈ গলি গ'ল। এতিয়া মই ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অলপমান গৰম মছলা দিলোঁ, দি পেলাই অলপমান ভালকৈ লৰাই দিলোঁ। এতিয়া মই ইয়াত চিকেনখিনি এড কৰিছোঁ, কৰি পেলাই এইখিনি এতিয়া অলপ সময় এনেকৈ ভাজি ল'ম। এতিয়া মই ইয়াত মিট মছলা এড কৰিলোঁ। মছলাখিনি দি মই মাংসখিনি 10-15 মিনিট ভালকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াত কুন্দুলিখিনি এড কৰিছোঁ, আৰু এতিয়া কুন্দুলিখিনিৰ সৈতে মাংসখিনি মই ভালকৈ আকৌ ভাজি ল'ম। মোৰ মাংস আৰু কুন্দুলিখিনি প্ৰায় সিজিছে। এতিয়া ইয়াত মই অলপমান গৰম পানী দিম, মই বহুত বেছি পানী নিদিওঁ, যিহেতু মই গ্ৰেভিটো অলপমান ঠিককৈ ৰাখিম। পানীখিনি দি মই অকণমান লৰাই দিলোঁ, আৰু এতিয়া মই ইয়াত আকৌ 1 চামুচ আপোনাৰ জিৰা পাউডাৰ এড কৰিছোঁ। এইখিনি ভালকৈ লৰাই আকৌ এবাৰ লৰাই দিওঁ, লৰাই দি পেলাই এতিয়া খালি মই এইখিনি 10 মিনিটমানৰ কাৰণে ঢাকোনখন মাৰি সিজিবলৈ দিম। 10 মিনিট তেনেকৈ ৰখাৰ পিছত মই গেছটো বন্ধ কৰি থৈ দিছিলোঁ। এতিয়া চাওক আমাৰ মাংস ৰেডি হ'ল। খাবলৈ খুবেই ধুনীয়া হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, যদি ভাল পায় মোক জনাব। আকৌ লগ পাম নতুন ৰেচিপি লৈ। আজিলৈ নমস্কাৰ।